আজি আমি আলোচনা কৰিম কেনেদৰেনো আমি হাঁচি খেতি কৰি স্বাৱলম্বী হ'ব পাৰোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিছে এডৰা হাঁচি বাগান আপোনালোকক দেখাইছোঁ। গতিকে বহুতৰ মাজত এটা ধাৰণা আছে যে সকলো অঞ্চলতে হাঁচি গছত যিটো আমাৰ ঘৰুৱা ভাষাত মাল ধৰা বুলি কোৱা বা ফুটি সোমোৱা বুলি কোৱা হয় সেইটো নধৰে। কিন্তু সেই কথাটো সঁচা নহয়। আপোনালোকক আজি এখন হাঁচি বাগান দেখাম। আপোনালোকে দেখিছে হাঁচি গছ, বহুত হাঁচি গছ ইয়াত আছে, ৰোপণ কৰা হৈছে আৰু এই হাঁচি গছ এটা লাভজনক ব্যৱসায় হিচাপে বৰ্তমান স্বীকৃতি লাভ কৰিছে। অসমৰ বিশেষকৈ উজনি অসমত এই হাঁচি খেতিৰ যথেষ্ট প্ৰাধান্য দেখা যায়। যোৰহাট, শিৱসাগৰ, মৰাণ, ডিব্ৰুগড়, গোলাঘাট এনে অঞ্চলত যথেষ্ট হাঁচি খেতিৰ দ্বাৰা মানুহ লাভান্বিত হৈছে আৰু এজোপা হাঁচি গছ বিক্ৰী কৰি এখন বিয়া পতাৰ উদাহৰণ আছে বা কোনোবাই এটা ঘৰ বনাব পাৰিছে বা ভাল কাম কৰিব পাৰিছে, যথেষ্ট টকা লাভান্বিত হ'ব পাৰে। আহকচোন আজি আমি এই হাঁচি খেতিটো কেনেদৰে আমি সুপৰিকল্পিতভাৱে কৰিব পাৰোঁ আৰু যি অঞ্চলত হাঁচি গছত মাল নধৰে বা ফুটি নালাগে বুলি কয় সেই অঞ্চলতনো এতিয়া বৰ্তমান কিবা উপায় আছেনে নাই সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে দেখিছে হাঁচি গছত এইবিলাক যে দেখিছে মাল ধৰিছে, এইটো নেচাৰেলি অহা ফুটি। আৰু এটা কথা স্বাভাৱিক যে এজোপা এজোপা হাঁচি গছত বহুত ফুটি লাগি যায় আৰু আপোনালোকে কেনেদৰে ৰুব লাগিব সেই বিষয়ে আজি ইয়াত আলোচনা কৰিম। ইয়াত দেখিছে ফুটাবিলাক ইয়াত মাল ধৰিছে নেচাৰেলি। গতিকে আমাৰ এই যোৰহাট অঞ্চলৰ এখন হাঁচি বাগান আপোনালোকক দেখাইছোঁ আৰু এই অঞ্চলটো যথেষ্ট হাঁচি গছৰ এটা জনপ্ৰিয়তা আছে। ইয়াত ডেইলি আপুনি হাঁচি গছৰ বেপাৰী আহি থাকে আৰু বহু লক্ষ লক্ষ টকাত মানুহে হাঁচি গছ বিক্ৰী কৰে আৰু নিবনুৱাসকলৰ এটা স্বনিয়োজনৰ কাৰণে এটা খুব লাভজনক ব্যৱসায় হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু বহুতে অন্য খেতিৰ লগতে দেখিছে বাগানৰ লগতো হাঁচি গছ কৰিব পাৰে। বহুতৰে এটা ধাৰণা আছে যে চাহ বাগিচাৰ লগত হাঁচি গছ ৰোপণ কৰিলে তাত মাল নধৰে বুলি এটা মানুহৰ প্ৰচলন আছে, কিন্তু সেইটো কথা সঁচা নহয়। আপোনালোকে চাহ বাগিচাৰ লগতো এনেদৰে কাষত খালী ঠাইত আপোনালোকে হাঁচি গছ ৰোপণ কৰিব পাৰে। আৰু আপুনি কেনেদৰে কিমান হেৰিয়াত ৰোপণ কৰিব, 4 ফুটমানত আপোনালোকে যদি ধাপে ধাপে লগাই 4 ফুটমানৰ দূৰত্বত ৰুব পাৰে। আৰু গোটেই বাৰীখনত যদি লগাই 6-7 ফুটত লগালে বেছি ভাল হয়। এয়া দেখিছে এই হাঁচিজোপাত এয়া ফুটি আৰম্ভ কৰিছে। এইবিলাক নেচাৰেলি যিটো পোক আহে, পোকে খাই ফাংগাছটো সৃষ্টি কৰে আৰু তাকেই মাল বুলি কোৱা হয়। যিমানেই গছজোপা পুৰণা হ'ব, যিমানেই দিন বাঢ়ি যাব, সিমানেই তাৰ ফুটিটো ভেলুৱেবল হৈ যায়। আৰু এবাৰ গছজোপাত নেচাৰেলি পোক সোমোৱাৰ পিছত গোটেই গছজোপাতে তাত এই ফুটিটো বিয়পি পৰে আৰু যিমানেই পোকে খাব এই ফাংগাছটো সৃষ্টি হ'ব আৰু সিমানেই মাল বেছি হ'ব আৰু সিমানেই আপোনাৰ গছজোপাৰ যিটো মূল্য সেই মূল্যটো বাঢ়ি যাব। গতিকে যিসকল যুৱক যুৱতীয়ে হাঁচি খেতি কৰি নিজকে স্বনিয়োজন কৰিম বুলি ভাবিছে তেওঁলোকে এটা সুশৃংখলিতভাৱে ৰোপণ কৰিব পাৰে বা আপোনাৰ ঘৰত খালী জেগা যদি আছে আপুনি অন্য গছৰ ঠাইত আপুনি অগৰ গছ বা আপোনাৰ হাঁচি গছ ৰোপণ কৰিব পাৰে। ৰোপণ কৰি আপুনি এটা ফিক্সড ডিপ'জিটৰ নিচিনা এটা কাম হ'ব আপোনাৰ। আপুনি অন্ততঃ মেচিউৰ হওঁতে 10-15 বছৰ লাগে, খুব কমেও 10-12 বছৰ লাগে। 10-12 বছৰৰ পিছত বিক্ৰীৰ কাৰণে উপযোগী হৈ পাৰে। দেখিছে এইখন হাঁচি বাগান, ইয়াত এইবিলাক নেচাৰেলি হৈ যোৱা কিছুমান ৰোপণ কৰাৰ উপৰিও কুটি পৰি নিজেও কিছুমান গছ পুলি হৈ গৈছে। আৰু এইবিলাক যদিও দেখিছে সৰু সৰু গছ, কিন্তু এইবিলাকৰ ভেলু যথেষ্ট আছে। এজোপা গছ 10-15 হাজাৰ টকাত বিক্ৰী হয় খুব কমেও। আৰু যেতিয়া এই গছজোপা আৰু 5-10 বছৰ ডাঙৰ হৈ যাব, এজোপা গছত লাখ টকা ভেলু হ'ব। যিমানেই পোক আহিব, দেখিছে ফুটাবিলাক হৈ গৈছে, নিজেই পোকবিলাক সোমাই ইয়াত যিটো ফাংগাছৰ সৃষ্টি কৰিছে। আৰু যিমানেই পুৰণা হ'ব এই ফুটাটো বন্ধ হৈ যাব। বন্ধ হোৱাৰ পিছত ভিতৰত তাৰ যিটো মালটোৰ সৃষ্টি হ'ব, আমাৰ এইটো অসমীয়া লোকেল হেৰিয়াত বা ফুটিটোৰ সৃষ্টি হৈ এটা খুব মূল্যৱান অগৰৰ সৃষ্টি হ'ব। আৰু এতিয়া আমি আলোচনা কৰিম যিবিলাক অঞ্চলত গছজোপা কিন্তু যথেষ্ট ডাঙৰ হয় কিন্তু তাত মাল নধৰে বা নেচাৰেলি পোকটো নাহে। তাৰ কাৰণেও আজিকালি চৰকাৰীভাৱে এটা ব্যৱস্থা হৈছে যিটো ইনক্লিনেশ্যন বুলি কোৱা হয়, য'ত আপোনাৰ গছজোপা অন্ততঃ 10 বছৰমান হোৱাৰ পিছত যেতিয়া গছজোপাত দেখিলে যে তাত নেচাৰেলি কোনো ফুটি ধৰা নাই বা পোক অহা নাই, আপুনি চিন্তাত পৰিছে নেকি? তেতিয়া আপোনাৰ চৰকাৰীভাৱে এটা পদ্ধতি আছে, সেই পদ্ধতিটো ইনক্লিনেশ্যন বুলি কোৱা হয়। তাত ইনজেকশ্যনৰ দ্বাৰা তাত ফুটা কৰি এটা ঔষধ ভৰাই তাত ফাংগাছটোৰ সৃষ্টি কৰা হয়। আৰু তেনেদৰে কৰাৰ এবছৰমানৰ পিছত যেতিয়া তাত মাল ধৰিবলৈ আৰম্ভ কৰে বা ফুটিটো আৰম্ভ হৈ ফাংগাছটোৰ সৃষ্টি হয় আৰু তাৰপিছত বিকিব পৰা হয়। কিন্তু নেচাৰেলি যিটো আপোনাৰ ফুটি ধৰি মাল হ'ব তাতকৈ তাৰ ভেলুটো অলপ কম, তথাপিতো একেবাৰে নোপোৱাতকৈ কিন্তু সি হয়।
আপোনালোকে যোৰহাটৰ বৰ্ষাৰণ্যত খবৰ কৰিব পাৰে বা এইটো। আৰু ইয়াৰ উপৰি বহুতে গজাল মাৰে। গজাল মৰাৰ আগতে সেইবিলাক ইউৰিয়া পানীতে হওক বা নিমখ পানী তোৰাই গজালটো অলপ মামৰে ধৰাৰ নিচিনা কৰি লয়, তাৰপিছত গজাল মাৰি দিয়ে য'ত মাল নধৰে। গজাল মৰাৰ পিছতো সেই গজালটোৰ যিটো আপোনাৰ মামৰটো তাত সোমোৱাৰ লগে লগে তাত ইনফেকশ্যনৰ নিচিনা হৈ পুনৰ মাল ধৰিব। আৰু সেই তেনেধৰণে গজাল মৰাৰ পিছতো বহুতে বিক্ৰী কৰাৰ পিছত নেচাৰেল যিটো ফুটি তাতকৈ অলপ ভেলুটো কম হয়, তথাপিতো আপোনাৰ তাতো মাল ধৰে। ইয়াৰ উপৰি কিছুমানে বটালি মাৰে, বটালি মাৰি থয়। বটালিটো এনেদৰে মাৰি থয় ওলোটাকৈ যাতে গছজোপা যাতে ভাগি নপৰে, তেনেদৰে বটালিটো উভতা ছাইডত মাৰি থয়। মাৰি থোৱাৰ পিছত তাতো এবছৰমানৰ পিছত নিজে নিজে বটালি মৰা অংশ ছিগি যায় আৰু ভিতৰত যেতিয়া ইনফেকশ্যনটো হ'ব তাত নিজেই এটা মাল ধৰিব আৰু তেনেদৰেই গছজোপা বিক্ৰীৰ কাৰণে উপযুক্ত হৈ যায়। গতিকে যি অঞ্চলত মাল নধৰে তাৰ তেনেকুৱা ধৰণৰ আপোনালোকে ইনক্লেশ্যন কৰিব পাৰে। আৰু য'ত নেচাৰেলি ফুটিটো হয় তাততো কোনো চিন্তাই নাই। আৰু যেতিয়া সৰহকৈ আপোনাৰ গছপুলি ৰুব অট'মেটিকেলি তাত আহিব। আৰু গছপুলিৰো জাত থাকে, দুটা জাত থাকে। আপোনালোকে সাঁচি গছৰ ছালটো কাটি চাব, যিটো গছৰ ছালটো যদি তিতা হয় তেতিয়া তাত সহজেই ফুটিটো আহে নেচাৰেলি। ছালটো যদি তিতা যেন পায় তেতিয়া গম পাব যে তাত সহজেই ফুটিটো আহিব। আৰু কিছুমান ছাল অলপ মিঠা টাইপৰ হয়, তাত ফুটিটো সঘনাই নাহে, এনেকুৱা ভোলা সাঁচি বুলিও কয়। গতিকে আপোনালোকে পুলিটো চাওঁতেই সেইখিনি চিনাক্ত কৰিব লাগিব। আৰু যি অঞ্চলত খুব মাল ধৰে বা ফুটিটো হয় তেনে অঞ্চলৰ পৰা পুলি সংগ্ৰহ কৰিব। আৰু আপোনালোকে এটা ছিষ্টেমেটিক ইয়াত আপোনালোকে ৰুব। ৰুই খেতিটো এটা ব্যৱসায়িক ভিত্তিত কৰিব পাৰে বা অন্যান্য খেতি চাহ বাগিচাৰ লগতো আপোনালোকে আনুষংগিকভাৱে এটা কৰিব পাৰে। আৰু বাৰীখনত যদি আপোনাৰ এনেদৰে কিছু সাঁচি গছ থাকে, আপোনাৰ ঘৰলৈ টকা পইচা অহাৰ এটা ৰাস্তা মুকলি হৈ থাকে। গতিকে আপুনি কাৰণে এটা খুব লাভজনক ব্যৱসায় হিচাপে স্বীকৃতি হৈছে আৰু জনপ্ৰিয়তা যুৱক যুৱতীসকলে ইয়াত দেখিছে। এইবিলাক নিজে নিজে নেচাৰেলি ফুটে, এইটো বন্ধ হৈছে ফুটাটো, নিশ্চয় দেখিছে। জুম কৰি দেখাইছোঁ। এইবিলাক যথেষ্ট এইজোপা গছৰ এতিয়া ভেলু হৈ গৈছে। ব্যৱসায়ী সাঁচি বেপাৰী আহি এই ফুটাটো বন্ধ হৈ যাব। এতিয়া ফুটাটো বন্ধ হোৱা নাই, কিছুমান ফুটা বন্ধ হৈছে। গতিকে এই ফুটাটো নিজে নিজে বন্ধ হৈ ভিতৰত মাল ধৰিবগৈ। এইবিলাক বন্ধ হৈছে ফুটা, দেখিছেনে আপোনালোকে? গতিকে ইয়াৰ ওপৰত যথেষ্ট জনপ্ৰিয়তা আছে। আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে কমেণ্ট ছেকশ্যনত সুধিব। আৰু প্ৰথমবাৰৰ কাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।